জনাইছোঁ মোৰ চেনেল লিটল ব্লগছলৈ আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক ব্লগ পাম আৰু এটা ধুনীয়া ব্লগ দিব চেষ্টা কৰিম। আজি আমগুৰিৰ পৰা জাজিলৈ যাম আৰু জাজি নৈত গা ধুব চেষ্টা কৰিম। গৰম বহুত গৰম যিহেতু আপোনালোকে গম পায় আৰু সেইটো কাৰণে অলপ গা ধুব চেষ্টা কৰিম যিহেতু সকলো চুইমিং পুল সকলোখিনি বন্ধ আৰু সেইটো কাৰণে নৈত গা ধুব চেষ্টা কৰিম। যদি দেখাব পাৰোঁ নৈত গা ধুই আপোনালোকে দেখাব চেষ্টা কৰিম আৰু ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকিব। যদি মোৰ চেনেলটো নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আহিলে আপোনালোকে ভিডিঅ'টো আগতে পায়। সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকিব বুলি আশা কৰিলোঁ। এই দেখিছে আমি গৈ আছোঁ আৰু গৈ পিনি আমাৰ য'লৈ গৈ আছোঁ আমাৰ ৰিলেটিভ হয় তেওঁলোকৰ ঘৰত গৈ আছোঁ। যোৱাৰ পিছত চাহ তাহ খাম, চাহ তাহ খাই পিনি আমি গা ধুব যাম। আপোনালোকক গা ধোৱা দৃশ্যটো দেখাম আৰু যিহেতু নৈ পানী বহুত ঠাণ্ডা হয় আৰু ভাল লাগিব। সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই বলক। দেখিছে আমি আহি পালোঁ, জাজিয়ে পালোহি আৰু আপোনালোকে দেখিব পাইছে যে ইমান এটা ধুনীয়া দৃশ্য। সকলোফালে চাৰিওফালে গছ 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 আৰু জাজিৰ যদি ৰাস্তাটোত এইটোত আহে আমগুৰি আৰু জাজিৰ ৰাস্তাটোত আপোনালোকে এনেকুৱা গছ দেখিব পাব। কিনাৰে কিনাৰে ৰাস্তাৰ এটা বহুত ধুনীয়া এটা পৰিৱেশ সৃষ্টি হয় আৰু চাই ভাল লাগে এই দৃশ্যটো। এইটো দেখিছে এই বৰ্ডখন নাগালেণ্ড যায়, তাত গোটেইখিনি লিখা আছে আৰু বৰ্তমান যিহেতু কৰোণা হয়, কৰোণাৰ কাৰণে আপোনালোকে দেখিব পাইছে যে জাজিত আপোনালোকৰ চেক পোষ্ট আৰু টেম্পাৰেচাৰ চেক কৰি আছে আপোনালোকে দেখিব পাইছে আৰু ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকক। আজি আমি গা ধুব চেষ্টা কৰিম নৈত আৰু বহুত ঠাণ্ডা লাগিব, আপোনালোকেও নিজকে ঠাণ্ডা লগাওক। এই বৰ্তমান দেখিছে আহি আমি পালোহি জাজি নৈ আৰু জাজিৰ দলং পাইছোঁ আৰু এই দলঙৰ ওপৰে পৰা আমি গৈ আছোঁ দেখিছে আৰু বহুত এটা মনোমোহা দৃশ্য। আচলতে দেখিছে পানী বিশেষ নাই, দেখিছে আপোনালোকে পানী বিশেষ আগতকৈ যিহেতু ইয়াত পানী হোৱা নাছিলে, আগত পানী বেলেগ বেলেগ জেগাত পানী হৈছিলে আৰু এই দেখিছে এটা ভাল পৰিৱেশ, কিমান এটা ধুনীয়া পৰিৱেশ হৈ আছে আৰু এইটো আপোনালোকৰ জানেই যে জাজিৰ ৰুটটোত বহুত ধৰণৰ গাড়ী যায়, বহুত যিমান বাহিৰৰ পৰা আহে, যিমান গুৱাহাটী, যিমান এইখন দলঙে আমাৰ উজনি অসমলৈ যোৱা ৰাস্তা হয়। আচলতে উজনি অসমৰ সকলো ৰাস্তা এই দলংখনৰ ওপৰেৰে যাব লাগে আৰু এই দলংখনৰ এতিয়া দেখিছে বৰ্তমান পানী শেষ হৈ গ'ল আৰু পানী শেষ হৈ গ'ল গতিকে পানী অলপ কমি গ'ল। আমি এই নৈখনতে অকণমান গা ধুবলৈ যদি পাৰোঁ চেষ্টা এটা চলাম আৰু ভিডিঅ'টো লাষ্টলৈকে সকলোৱে চাই গৈ থাকিব বুলি আশা কৰিলোঁ। থেংক ইউ। দেখিছে আমি যাৰ ঘৰলৈ আহিছিলোঁ, আমি বৰ্তমান তেওঁলোকৰ ঘৰৰ ৰাস্তাটোত সোমাইছোঁ আৰু আমাৰ ৰিলেটিভৰে হয় আৰু লগত ঘৰত গৈ চাহ তাহ খাম, চাহ তাহ খোৱাৰ পিছত গা ধুব যাম। আপোনালোকে সকলোকে গৈ আছোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকিব। গা ধুম আজি নৈত, এই দেখিছে বেকগ্ৰাউণ্ডটো আৰু ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকিব, মজা ভিডিঅ' এটা হ'ব। বৰ্তমান নৈত নামো আৰু আমি, আপোনালোকেও নিজকে ঠাণ্ডা লগাওক। আমিও বহুত ঠাণ্ডা পানীখিনি ভাল লাগিল আজি গা ধুই পিনি আৰু আপোনালোকেও ঠাণ্ডা লগাওক, আমিও লগাব চেষ্টা কৰোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকক। ষ্টাৰ্ট কৰিম আৰু সকলোকে ভিডিঅ' দেখাব চেষ্টা কৰিম কেনেকুৱা হয়। সকলোৱে লাইক কৰি যাব আৰু কমেণ্ট কৰি জনাব। মোৰ যদি চেনেলটো আপোনালোকে নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আহিলে আগতে পায়। ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকক।
চাওক 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 সকলোৱে চাওক এই যে ল'ৰাজন দেখিছে যে তেওঁ ভিতৰত পানীৰ ভিতৰত সোমাই গৈছে আৰু বহুত দেৰিলৈকে তেওঁ থাকিব পাৰে এইটো কেনেকুৱা এটা মানে ভাল প্ৰতিভা বুলিয়ে ক'ব পৰা যায় আৰু এইটো আপোনালোকে কৰিছিলেনে সৰুতে আপোনালোকৰ ঘৰৰ যদি কাৰোবাৰ ওচৰত নৈ আছে কৰিছিলেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন এবাৰ দেখিছে সকলোৱে আমি পানীত ধুনীয়াকৈ মজা কৰি আছোঁ আপোনালোকেও চাগে চাই আছে ভাল পাইছে চাগে ঠাণ্ডা ঠাণ্ডা ফিল কৰিছে চাগে আমিও বহুত ভাল লাগিল ধুই পিনি গা বহুত ঠাণ্ডা হয় পানীখিনি আপোনালোকো আহিব জাঁজি নৈত গা ধুবলৈ গা ধুই আছোঁ আমি ভিডিঅ'টো লাষ্টলৈকে চাই গৈ থাকক সাঁতুৰিব শিকি আছোঁ দেখিছে বামতে মই চাবোন লগাই গা ধুই আছোঁ যিহেতু দলৈ যাবলৈ ভয় লাগে মই সাঁতুৰিব বিশেষ নাজানো অলপ আজি শিকিলোঁহে তেওঁলোকৰ পৰা তেওঁলোকেতো এক্সপাৰ্ট হয় সাঁতুৰিব জানে মই আৰু ভাইটি গৈছিলোঁ আৰু সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰিব নাপাহৰিব আৰু লাইক এটা কৰিব নাপাহৰিব গা ধুই ভাল লাগিলে সাঁতুৰিবলৈ আজি শিকিলোঁ অলপ অলপ আৰু চেষ্টা কৰিম আগলৈ আহিবলৈ এই দেখিছে সকলোৱে আমি সাঁতুৰিলোঁ সাঁতোৰা ভিডিঅ' দেখাব চেষ্টা কৰিলোঁ অলপ আপোনালোকেও ঘৰতে বহি ভিডিঅ'টো চাই থাকক আৰু লাষ্টলৈ শেষ কৰিম আৰু ভিডিঅ'টো চাই গৈ থাকক থেংক ইউ আমি গৈ আছোঁ ঘৰলৈ বুলি উভতি পিনি ভাত চাত খালোঁ খোৱাৰ পিছত আমি উভতি গৈ আছোঁ ঘৰলৈ বুলি এই দেখিছে জাঁজিৰ দলংখন আৰু দেখাব চেষ্টা কৰিম ভিডিঅ'টো ঘৰত গৈ লাষ্টত শেষ কৰিম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব বুলি আশা কৰিলোঁ জাঁজিফালে যদি যায় আপোনালোকে এইটো দৃশ্য দেখে চাগে বহুত ধুনীয়া লাগে এই দৃশ্যটো মোৰ বিশেষ ভাল লাগে আৰু চাৰিওফালে গছ ইমান ধুনীয়া এটা পৰিৱেশ সকলোৱে ভিডিঅ'টো চাই গৈ থাকক লাষ্টলৈকে দেখিছে আমি আহি আহি আমগুৰিয়ে পালোঁ আমাৰ আমগুৰি টাউনে পালোঁ আৰু ভিডিঅ'ৰ লাষ্টলৈকে চাই থকা সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো ঘৰত গৈ শেষ কৰিম ভিডিঅ' যদি চাই ভাল পালে তেন্তে কমেণ্ট এটা কৰিব নাপাহৰিব
ভিডিঅ'টো চাই থকাৰ কাৰণে আৰু ভিডিঅ'টো চালে কেনে পালে জনাব গা ধুব শিকিলোঁ আৰু সাঁতুৰিলোঁ অলপ সাঁতোৰা দেখালোঁ আৰু সাঁতুৰিব আজি অলপ শিকিলোঁ কেনেকৈ সাঁতোৰে আৰু জাজি নৈ হয় আমাৰ ওচৰতে বেছি দূৰ নহয় আমাৰ ফ্ৰেণ্ড আছে আৰু আমাৰ আপোন মানুহৰ ঘৰ আছে তাত গৈছিলোঁ আমি গা ধুলোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিলোঁ অলপ যদি ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বিলাক আহিলে আপোনালোকে আগতে পায় আৰু কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে আৰু মই বনাবলৈ চেষ্টা কৰিম আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম টিল দেন টাটা বাই বাই